নমস্কাৰ, আজি আহিছিলোঁ আমি এটা অমিতা খেতি চাবলৈ। আপোনালোকে চাই আছে এই খেতিটো যিটো যোৱা এটা বছৰ হ'ল ফাৰ্ষ্ট ফ্ৰুট দি আছে। এইটো মই অলৰেডি আপোনালোকক কৈ থাকোঁ যে এগ্ৰিকালচাৰৰ খেতি বাতি কৰিব হ'লে উন্নতমানৰ খেতি কৰিব লাগে, যেনে পাবদা, কেপচিকাম, ৱাটাৰমেলন আৰু আপোনাৰ এই ধৰণৰ খেতিবোৰ। কিন্তু আজি আপোনালোকক দেখুৱাম এই খেতিখন। এইখন দাদাক মই কোৱাৰ পিছতে খেতিটো কৰিছিলে। আজি দাদা বহুত টকা বেচিলে আৰু খেতিটো কৰাৰ পিছতেও বহুত ভাল পোৱাৰ পিছত মোক মাতিছে আজি চাবৰ কাৰণে। চ' মই আজি তেজপুৰৰ পৰা নগাঁৱত আহিলোঁ এইটো খেতি চাবৰ কাৰণে। চ' আপোনালোকে চাই আছে মোৰ পিছফালে খেতিটো। এইখিনি মই জাষ্ট ভিডিঅ'টো এতিয়া কভাৰ কৰিব পৰা নাই কাৰণে এইখিনি দেখাই আছোঁ। পিছত আপোনালোকক গোটেইখিনি খেতি দেখুৱাম। এয়া চাইছে ৰেড লেডি হয় এইটো এটা ৰেড লেডি পপিতা হয়। এই পপিতাখন বহুত ভাল ৰিজাল্ট আৰু এইটো ফাষ্ট ফুটিং আৰু সৰু। ইয়াৰ মাজত চাই আছে আপোনাৰ বহুতো হাৰ্ভেষ্টিং হৈ গৈছে, ইয়াৰ পৰা বেছি দিছে। আৰু এইটো বৰ্তমান মাৰ্কেট আছে দাদা কোৱা মতে নগাঁৱৰ এইটো মাৰ্কেট আছে 27 পৰা 28 টকা কিলো। আৰু এইটো চাই আছে এটা অমিতা আপোনাৰ 1 কেজিৰ ওপৰত হৈছে, সৰুটোৱে। ডাঙৰটো আপোনাৰ 2 কেজিৰ পৰা 2.5 কেজি হয়। মই আপোনাক দেখাম পিছফালে আছে আৰু। চ' সদায় মই কৈ থাকোঁ যে আপোনালোকে কি হয় যে খেতি কৰে তোমালোকে উন্নতমানৰ খেতি কৰক, যিটো খেতিৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰে। অসমৰ খেতিয়কসকলে কি কৰে, তেওঁলোকে নজনাৰ কাৰণেহে খেতিত মাৰ খায় আৰু খেতি বাতি কৰি এটা প্ৰফিট কৰিব নোৱাৰে। কিন্তু এই ধৰণৰ খেতি আপোনালোকে যদি কৰে তেনেহ'লে আপোনালোকে অতি সোনকালে মানে আপুনি ভাল এটা ফল পাব। আৰু এই ক্ষেত্ৰত যদি আপোনালোকে কিবা যোগাযোগ কৰিব লগা হয়, কিবা জানিব লগা হয়, আপুনি যোগাযোগ কৰিব পাৰে মোৰ নম্বৰত, কণ্টেক্ট কৰিব, মেছেজ কৰিব পাৰে বা মেইল কৰিব পাৰে। মই আপোনালোকক পৰাপক্ষত যিমান পাৰোঁ সহায় কৰিম। বলক আপোনালোকক খেতিটো দেখাওঁ, গোটেই খেতিখন। মোৰ লগত আৰু দাদা আছে, যিজন দাদা খেতি কৰিছে, সেই দাদা এইফালে আছে। তো এইজন দাদাই খেতি কৰিছে। খেতি কৰাৰ পিছত এই অলৰেডি বেছি আছে দাদাই, অলৰেডি খেতিটো মালটো বেছি আছে, বহুত টকা লাখ টকাৰ ওপৰত বেচিছে বোলে। আৰু একবাৰতে যদি বেচে তেনেহ'লে কমচে কম 50,000 টকা বেচিব পাৰে। খেতিটো ডাঙৰ খেতি আছে, প্ৰায় 3 বিঘামান খেতি কৰিছে। গতিকে আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ'ৰ পৰা চাই আপোনালোকে এইবোৰ খেতি কৰাৰ ক্ষেত্ৰত আপোনালোকে এনকাৰেজ হ'ব, আপোনালোকে উৎসাহিত হ'ব। মোৰ ভিডিঅ'টো দিয়াৰ এটাই উদ্দেশ্য যে আপোনালোকে এনেধৰণৰ খেতি কৰে। আপোনালোকে উৎসাহিত কৰাৰ কাৰণে মই খেতি বাতিৰ ওপৰত ভিডিঅ' বনাওঁ, কাৰণ আপোনালোকে যাতে এই ধৰণৰ খেতিবোৰ চাই আপোনালোকে উৎসাহিত হয় আৰু খেতিবোৰ কৰিবলৈ ওলাই আহে। চ' বলক আপোনালোকক গোটেই খেতিখন এবাৰ ঘূৰাই দেখাই দিওঁ। চ' এয়া চাইছে এইটো খেতি, ইয়াত অমিতা অলৰেডি লাগি আছে। ইয়াত সৰু তাৰমানে প্ৰথমে এইটো খেতি কমচে কম ইয়াত 35টাৰ ওপৰত লাগি আছে বৰ্তমান। 35টাত যদি 1 কেজি কৰি হয় তো 35টা 35 কেজি হ'ব। মই আপোনাক ভুল কোৱা নাই, আপোনালোকে নিজে চাই ল'ব পাৰে। এইটো আৰু এটা গছ চাওক, এইটোৰ পৰা 10টামান বেছি দিছে। 10টামানত ধৰক 10 কেজি ধৰক, আৰু ইয়াত 20টামান আছেই লাগি, আৰুতো লাগিবই। এটা বছৰটো যিমান পাবলা লাগে, অমিতা লাগে, আপোনাৰ আৰু কি লাগে। আৰু এটা গছ মই দেখাই আছোঁ, এইটো গছ চাওক। এইটো গছত আপোনাৰ বৰ্তমান 40ৰ পৰা 45টা কলি লাগি আছে। এইটো যদি 1 কেজি কৰি হয় 40 পৰা 45 কেজি, আৰু যদি আপোনাৰ 10 কেজি হয় আপোনাৰ 500 টকা এটা কেজি এটাৰ পৰা। কিন্তু বৰ্তমান দাদা কোৱা মতে 25ৰ পৰা 28 টকা কেজি। গতিকে এই ধৰণৰ খেতি কৰিলে আপোনাৰ ইয়াত যদি এতিয়া 25 টকা কেজিও হয় আৰু এই 40টা অমিতা হয়, আৰু 40টা অমিতাত আপুনি কিমান টকা হ'ব এটা গছত, আপুনি নিজে হিচাপ লগাই ল'ব পাৰে। চ' আপোনালোক বেছি নকওঁ, এইখিনিতে আপোনাৰ নিজে বুজি ল'ব লাগিব। যদি খেতি কৰিব আছে আপোনালোকে যোগাযোগ কৰিব পাৰে। এই ধৰণৰ খেতি, অমিতাৰ খেতি আপোনাৰ ভাল জাতৰ কৰিব লাগিব, নহ'লে আপুনি হ'ব পাৰে মাৰ খাব পাৰে। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ বেমাৰ চেমাৰো হয়, নোহোৱা নহয়। গতিকে আপোনালোকে অলপ হুঁচিয়াৰ কৰিব লাগিব, জনা শুনা মানুহৰ লগত যোগাযোগ কৰি ল'ব লাগিব। আৰু এইবোৰ ড্ৰেইনবোৰ চাওক, এই ধৰণৰ ড্ৰেইন দিছে, হয় চাফা কৰা নাই দাদাই, চাফা কৰিব লাগিব। এইবোৰ চাফা কৰাৰ ক্ষেত্ৰত এই কাম কৰি আছে বোলে। আৰু এইখিনি চাওক, ড্ৰেইনবোৰ প্ৰপাৰ হোৱা নাই, যদি আৰু প্ৰপাৰ হ'ব লাগিছিল। দাদাক মই অলৰেডি এতিয়া আজি কৈ দিছোঁ চোৱাৰ পিছত যে ড্ৰেইনবোৰ আৰু প্ৰপাৰ ধুনীয়াকৈ কৰিব লাগিব। চ' আশা কৰোঁ আপোনালোকে এইবোৰ খেতি কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব। বলক এবাৰ আপোনাৰ গোটেই খেতিখন ঘূৰাই দেখাই দিওঁ। ওপৰফালে চাব পাৰিছে গোটেই খেতিটো কিমান ডাঙৰ এৰিয়া হয়, প্ৰায় 3 বিঘা মাটি খেতি কৰিছে। আৰু অলৰেডি দাদা কোৱা মতে দাদাৰ 1.5 লাখ টকামান চেল কৰি দিছে। চ' আপোনালোকে চাই লওক আৰু এবাৰ। বলক আৰু এটা গছ আছে ইয়াত আগত, মই আপোনাক দেখাই আছোঁ। যিটো মানে দাদাক মই কৈছিলোঁ মোৰ কাৰণে ৰাখি দিবৰ কাৰণে গছটো, কাৰণ এই অমিতাবোৰ মই লৈ যাম বুলি কৈছিলোঁ।
সেইকাৰণে দাদা এইটো গছৰ পৰা এটা অমিতা উঠোৱা নাই এতিয়ালৈকে, আৰু সেইবোৰ মোৰ কাৰণে থৈ দিছে। পকাৰ পিছত সেইটো পকাৰ পিছত মোৰ তাত মানে মই লৈ যাম। আৰু এইটো কেঁচা বেছি আছে, চব্জিৰ কাৰণে বেছি আছে বৰ্তমান। চ' মোৰ কাৰণে থোৱা পৰ্দাটো হৈছে এইবোৰ অমিতা মোৰ কাৰণে থৈ দিছে দাদা। চ' আশা কৰোঁ আপোনালোকে কৰিব। এটা অমিতাটো চাইজ চাওক ইমান ডাঙৰ, চাইজটো চাব পাৰিছে। চ' এই অমিতাবোৰৰ চাইজ এটা হৈছে 3 কেজিৰ পৰা 3.5 কেজি 4 কেজি হৈছে। চ' আৰু বাকীবোৰ এইটো এটা অমিতা যিটো মেচিয়ৰ হৈ গৈছে। গতিকে আপোনালোকে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা ভাল পাইছে, ভাল ইনফৰমেশ্যন পাইছে। আশা কৰোঁ আপোনালোকে এই ধৰণৰ খেতি কৰিব ওলাই আহিব। আৰু যদি আপোনালোকে এই ধৰণৰ খেতি কৰিব ওলাই আহে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে যিকোনো খবৰ সোনকালে পাই যায়। ধন্যবাদ।